সঁচাকৈ সদৌ ছাত্ৰ সন্থাই তামোলপুৰ জিলা উদ্যোগত আজি টিবিতলাত মেইন ৰোডত যি কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব, আমাৰ এইটোৱে দাবী যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত থকা খিলঞ্জীয়া ভূমিপুত্ৰ চাওতাল আদিবাসীসকলক যে 6 মাহৰ দিয়ে মানে জনজাতীয়কৰণৰ মানে গ্যাৰাণ্টি দিছিলে, তেখেতে ব্যৰ্থ হৈছে তথা অসম চৰকাৰ ব্যৰ্থ হৈছে, ব্ৰিটিছ চৰকাৰ ব্যৰ্থ হৈছে। অসমত থকা খিলঞ্জীয়া ভূমিপুত্ৰ চাওতালসকল বা আদিবাসীসকলে এতিয়ালৈকে জনজাতীয়কৰণ প্ৰদান কৰিব পৰা নাই। দ্বিতীয়তে হ'ল ব্ৰিটিছ চৰকাৰে যি কেইবাদিন মানে আগত যে যি মানে নমিনেট MCLA দিব লাগিছিল বা CSB মেম্বাৰ দিব মানে লাগিছিল, হাগ্ৰামাৰ চৰকাৰে কিন্তু দিব নোৱাৰিলে। আমি এইটোৱে প্ৰত্যুত্তৰ দিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তথা অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী তথা ব্ৰিটিছৰ চিফ হাগ্ৰা মহিলাৰ আমি 3জনকো যে অহা যি এপ্ৰিল মাহৰ চলিত নেক্সট মানে এপ্ৰিল মাহত যি বিধানসভা ইলেকশ্যন হ'ব, আমি তাৰ প্ৰত্যুত্তৰ দিম। হয়, আমাৰ আজি পুত্তলিকা দাস কাৰ্যসূচী আছিল। আজি পুত্তলিকা দাস কাৰ্যসূচীৰ উদ্দেশ্য আছিল যে অসমত বিজেপি চৰকাৰ অহাৰ আগতে প্ৰতিশ্ৰুতি দিছিল যে অসমত যদি বিজেপি চৰকাৰ হয় 6 মাহৰ ভিতৰত আমাৰ চাওতাল জনগোষ্ঠীৰ জনজাতীকৰণ প্ৰদান কৰিব। কিন্তু এতিয়ালৈকে 6 বছৰটো গুচি গ'ল, 10 বছৰ গুচি গ'ল, কিন্তু আজিলৈকে জনজাতীকৰণৰ নাম লোৱা নাই। একচুৱেলি ক'ব লাগিব যে বিজেপি চৰকাৰ জনজাতীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, এইটো আমি ধিক্কাৰ জনাইছোঁ। তো যদি আমাৰ কাষ্ট চাৰ্টিফিকেট বহুদিন বিগত দিন পৰা আমি দাবী কৰি আহিছোঁ যে আমাৰ কাষ্ট চাৰ্টিফিকেটত চাওতাল হিচাপে স্বীকৃতি দিব লাগে, কিন্তু এতিয়া আমাৰ চাহ জনগোষ্ঠী হিচাপে আমাক বিজেপি চৰকাৰে জোৰ জবস্তি জাপি দি পেলাই কাষ্ট চাৰ্টিফিকেট চাহ জনগোষ্ঠী জাতি হিচাপে ইছ্যু কৰি আছে। এইটো আমি বিৰোধিতা কৰিছোঁ। আৰু যদি আমাৰ যি লেণ্ড পাট্টা আছিল, লেণ্ড পাট্টা কিন্তু চৰকাৰে কৈছিল দিম বুলি, কিন্তু এতিয়ালৈকে লেণ্ড পাট্টা দিয়া নাই। গতিকে আমি বিজেপি চৰকাৰ অহা 26ৰ ইলেকশ্যনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কাৰণে আমি সাজু হৈ আছোঁ। যদি আমাৰ প্ৰতিশ্ৰুতিসমূহ সোনকালে পূৰণ নকৰে, অহা এই 26ৰ ইলেকশ্যনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ। এই তামোলপুৰ জিলাৰ টিবিতলা গাঁৱত সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বত আমি এই প্ৰতিমূৰ্তি দাস কাৰ্যসূচী সাব্যস্ত কৰিছোঁ।